সো গাইজ আমি যেনেকৈ কৈছিলোঁ আপোনালোকে কমেণ্ট বক্সত জনাব বুলি নতুন ভিডিঅ'ৰ কাৰণে। তো আপোনালোকে নতুন ভিডিঅ'ৰ কাৰণে কমেণ্টত যিদৰে জনালে আমি সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। চ' গাইজ ভিডিঅ'টো চাওক কি আছে। এইখন ডিগবৈৰ পৰা নতুনকৈ বাছ এখন আহিছে, ডিগবৈ টু গুৱাহাটী 7টা বজাত যায়। চাৰ্টাৰ্ড মাল্টি এক্সেল B11R। চ' গাইজ সেইকেইটা চিটবিলাক দেখাইছোঁ চাওক কেনেধৰণৰ। চ' আৰামদায়ক, ইয়াত শুই যাব পাৰে। চাওক ইয়াত CCTV কেমেৰাও আছে, লগত 3টা CCTV কেমেৰা আছে। আৰু এইটো মানুহৰ কাৰণে ইমাৰ্জেঞ্চি গেট আৰু পানী বটল। আৰু এইফালে চাওক নম্বৰটো দি দিম আমি সেই কম ডেছক্ৰিপশ্যনত, আপুনি দি লৈ ল'ব পাৰে যদি যাব মন যায় গুৱাহাটীলৈ। তো এই বাছখনত যাব লাগিব। উপস্থিত আছে বাছখনৰ অপাৰেটৰ কাশ্যপ দা। তো আমি সুধিবলৈ বিচাৰিম বাছখনত কেইটা চিট আছে। বাছখনত 51 চিট আছে। গাড়ীখন ডিগবৈ ভয়া তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, শিৱসাগৰ হৈ আপোনাৰ নগাঁও বাইপাছ হৈ গুৱাহাটীলৈ যাব। যাত্ৰীসকলকে শুভযাত্ৰীখিনি আমিখিনি ভালকৈ লৈ যাব পাৰোঁ, তাৰ বাবে আমি যাত্ৰীসকলক বিচাৰিছোঁ আমাক সহযোগ কৰক। যাত্ৰীসকলে আমি তেখেতক সহযোগ কৰিম। কিবা অসুবিধা হ'লে আমাক জনালে হ'ল। ভাল পাওক বা বেয়া পাওক, ভাল পোৱাখিনি ক'লে হ'ল, বেয়া পোৱাখিনি ক'লে হ'ল। তাৰ বাবে আমি অধিক থাকিম সদায়, তেওঁলোকে আমাক সহায় সহযোগ কৰক। ভলভো বাছ হয়, মাল্টি এক্সেল, ছুইডেন মেড হয়। আৰু এই বাছখনৰ মানে লংটো 14.5 14.5 মিটাৰ। আৰু বাছখন যথেষ্ট দীঘল এই বেলেগ বাছতকৈ। এই নতুন অলপ জানিবলৈ বিচাৰিছোঁ। চ' আপুনি যদি ক'বলৈ অলপ আগবঢ়াওক মানে এই বাছখনৰ ডিটেইলছটো অলপ। চ' কওক আংকল। প্ৰথম কথা হৈ গ'ল, বাছখন আমি যিহেতু ডিগবৈ তিনিচুকীয়াত অলৰেডি মাল্টি এক্সেল চলি আছে। আমাৰ প্লেনিং আছিলে চাৰ্টাৰ্ড ভলভো মাল্টি এক্সেল কোম্পানীৰ পৰা আমি ৰাইজৰ কাৰণে এখন আৰামদায়ক যাত্ৰীবাহী বাছ দিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ। আৰু ইতিমধ্যে আমি যিসকল যাত্ৰী আছে তেওঁলোকক আমি সদায় চেষ্টা কৰিছোঁ যে আমাৰ ফালৰ পৰা আমি যাত্ৰাটো আৰামদায়ক হওক, এখন অত্যাধুনিক বাছ আমি ৰাইজক দিব পাৰোঁ, যাতে তেওঁলোকৰ কমফৰ্ট জাৰ্ণি হওক, ছেফটি জাৰ্ণি হওক। সেইকাৰণে আমি চাৰ্টাৰ্ড ভলভোৰ পৰা অলৰেডি আমাক মাল্টি এক্সেল 51 চিটৰ এখন নিউ মডেলৰ মাল্টি এক্সেল গাড়ী ৰাইজৰ কাৰণে সুবিধাৰ কাৰণে আমি দিছোঁ। আৰু ইয়াত যথেষ্টখিনি মানে সুবিধা পোৱা যায়, যিহেতু ছেফটি জাৰ্ণি আছে, ছিকিউৰ্ড আছে, প্লাছ ইয়াত টাইমিং মেইনটেইন কৰা হৈছে। যদি কেতিয়াবা মানুহ কমো আহে তেতিয়াও যদি 5জন বা 6জন হয় তেতিয়াও আমাৰ কোম্পানীয়ে বাছখনৰ ছাৰ্ভিচটো আমি দি আছে, কোনোদিন বাছ আমাৰ কেঞ্চেল নহয়। তো গতিকে সেই অনুপাতে আমি ডিগবৈ কাউণ্টাৰৰ ফালৰ পৰা আমি যথেষ্ট কষ্ট কৰিছোঁ, ৰাইজক এটা যাতে ভাল সুবিধা দিব পাৰোঁ এই কথাখিনি আমি চিন্তা কৰি আছোঁ। আৰু ইয়াৰ ক্ষেত্ৰতে আমাৰ লগত যিহেতু আমাৰ চালক মহোদয় দুয়োগৰাকী আছে আমাৰ মাজত, তেওঁলোকেও ক'ব এই গাড়ীখন চলাই কেনেকুৱা পাইছে, ৰাইজৰ কাৰণে কি কৰিছে। বৰ্তমান চাৰ্টাৰ্ড কোম্পানীৰ যিখন মাল্টি এক্সেল গাড়ী আনিছে সেইখনৰ অন্য গাড়ীতকৈ আমাৰ ডিফাৰেঞ্চ কি আৰু ৰাইজে কি সুবিধা পাব, যাত্ৰীসকলে কি সুবিধা পাব। এখন মাল্টি এক্সেল মানে ইণ্ডিয়াত চবতকৈ দীঘল গাড়ী, 14.5 আৰু ইঞ্জিন হৰ্চ পাৱাৰ 410। তাৰমানে অসমত চবতকৈ তাৰমানে হেভি গাড়ী এখন, 51 চিটৰ গাড়ী। আৰু গাড়ীখন আইচিফ্ট অটো ট্ৰান্সমিশ্যন গিয়াৰ। গাড়ীখন চলায়ো খুব আৰাম আছে আৰু চলায়ো স্মুথ, আৰু আপোনাৰ ব্ৰেক চিষ্টেম খুব ভাল, আৰু এইখনত জাৰ্কিং নাপাব। কেমেৰা দেখিছোঁ আৰু এইবিলাকতো আমি কেমেৰা দেখি আছোঁ।
মানে এইবিলাকৰ পৰা আমাৰ যথেষ্ট যাত্ৰীসকলৰ সুবিধা হ'ব নহয় জানো? কাৰোবাৰ লেপটপ হেৰাব বা কিবা বস্তু হেৰাই বা কোনোবাই অশালীন ব্যক্তি যদি এই গাড়ীখনত উঠে তেতিয়াহ'লে নিশ্চয় সেইবিলাক গোটেইবিলাক ধৰা পৰিব নহয় জানো? গতিকে যাত্ৰীসকলৰ কাৰণে যথেষ্ট সুবিধা আছে আৰু ছিটবিলাকো আমি দেখুৱাম। চাৰিটা কেমেৰা দিয়া আছে হয় এইটো হৈছে ফ্ৰণ্টত হয় কেবিনত আৰু এটা মই বস্তু দেখি আছোঁ আপোনালোকৰ যেতিয়া পিছফালৰ ছিটত এখন ইমাৰ্জেঞ্চি ড'ৰ আছে এখন দেখুৱাবলৈ বিচাৰিছোঁ এইপিনে আনা এইপিনে লৈ আনা আমি দেখিছোঁ অন্য গাড়ী দেখা নাই তো এইটো প্ৰথম মাল্টি এক্সেল গাড়ীত আমি দেখিছোঁ যে এই চিষ্টেমটো এই চিষ্টেম মানে বাই লাখ যদি আপোনাৰ কিবা এটা ফ্ৰণ্ট চাইডৰ দৌৰখন যদি খোলা হৈ থাকে বা লক হৈ যায় তেতিয়াহ'লে ইমাৰ্জেঞ্চিৰ কাৰণে এই দৌৰখন দিয়া হৈছে এইটো ইমাৰ্জেঞ্চি দৌৰ এইখন খুলিব পাৰিব আৰু প্লাছ এইটো দিয়া হৈছে আপোনাৰ এইটো চিৰি আছে ইয়াত কাৰণ মানুহে নামিব নোৱাৰিব এই চিৰিটো লগাই দিয়াৰ পিছত অট'মেটিকলি আৰাম নামি যাব পাৰিব তাত মানে লেডিজ হওক জেণ্টছ হওক কোনো অসুবিধা নহয় সৰু বাচ্ছা হওক কোনো অসুবিধা নহয় একদম ধুনীয়াকৈ নামিব পাৰিব আৰু প্লাছ চাৰ্টাৰত এইটো এটা নিয়ম আছে কিন্তু চাপ আমাৰ পৰিষ্কাৰ যিটো পৰিষ্কাৰ চাৰ্টাৰত পৰিষ্কাৰটো আছে আৰু প্লাছ ফেচিলিটিৰ ভিতৰত ক'ব গ'লে যিমান আপুনি জাৰ্ণি নকৰক কোনো আপোনাৰ মানে ভাগৰ নালাগিব আৰু মানে ড্ৰাইভটো হৈছে স্মুথ তাৰপিছত আপোনাৰ যিটো ছিটবোৰ আছে এই ছিটবোৰ খুব আৰাম এইবোৰ ছিটত বহিলে মানে কষ্ট পোৱা নাযায় মানে আৰামত আপুনি শুই যাব পাৰে কোনো এইখন ছেমি শ্লিপাৰ যিহেতু আৰামছে শুই যাব পাৰে কোনো অসুবিধা আৰু এটা প্লাছ পইণ্ট আমাৰ কি আছে তাৰমানে আমাৰ ৰোড ছাইড নাই ৰোড ছাইড নোহোৱাৰ বাবে আৰু যাত্ৰীসকলৰ বাবে আৰু এটা সুবিধা হয় মানে কমপ্লিট মানে চিকিউৰ পোৱা যায় যে ৰাস্তাৰ পৰা কোনোবা এজন মানুহ উঠিব কিবা এটা বেগ এটা কাৰোবাৰ নামিব এইটো কোম্পানীয়ে মানে আমাৰ চিষ্টেমটো ৰখা নাই এইটো আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে আমি অন্য কোম্পানীবিলাকত দেখিছোঁ ইউনিফৰ্ম দেখা নাই অন্য গাড়ীবিলাকত আমি কিন্তু ধৰক চাৰ্টাৰ্ড ভলভৰ আমি যিটো ষ্টাফৰ পোচাক হয় এজন মানুহে পেচেঞ্জাৰ এজনে পটককৈ গম পাব যে এইজন আমাৰ পাইলট হয় এইজন আমাৰ ছুপাৰভাইজাৰ হয় এই কথাখিনি ডিটেইলছ গম পাব নহয় জানো গতিকে সেইটো কাৰণে আমি ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ কাৰণে আমি যাত্ৰীসকলৰ কাৰণে ব্যয়বহুল এখন বাছ আমি ৰাইজৰ কাৰণে আনিছোঁ আৰু এই ব্যয়বহুল বাছখনে যাতে সমগ্ৰ অসমৰ যাত্ৰীসকলে এটা আৰামদায়ক যাত্ৰা অনুভৱ কৰিব পাৰে যাতে গৈও তেওঁলোকে গুৱাহাটীলৈ গৈও বা গুৱাহাটীৰ পৰা ডিগবৈলৈ আহিও যে সুকলমে গোটেই দিনটো পৰিশ্ৰম কৰি আকৌ ঘূৰি যাব পাৰে এখন গাড়ীতে তেনেকুৱা ধৰণৰ আমি এটা পৰিকল্পনা কৰি এই ব্যৱস্থাটো আমি হাতত লৈছোঁ গতিকে আমি ভাবিছোঁ ৰাইজে এখন গাড়ীত এবাৰ উঠি চাওক চাৰ্টাৰ্ড ভলভো মাল্টি এক্সেল 51 ছিটৰ আপোনালোকে উঠক আৰু আৰামদায়ক এটা যাত্ৰা আৰম্ভ কৰক যাতে আপোনালোকৰ গোটেই জাৰ্ণিটো সুকলমে কাম কৰিব পাৰে আচ্ছা আমি এই চিৰিটো দেখুৱাব বিচাৰিছোঁ এই চিৰিটো চাই লওক কেনেকৈ নমাই এই চিৰিটো মানে কেনেকৈ নুমায় কেনেকৈ মানে এইটো হেৰি হয় এই বস্তুটো পেচেঞ্জাৰ কেনেকৈ নুমিব এইটো চাওক তুমি আমি যোৱা নামি গৈ ওপৰত অলপ দেখোন ইয়াত মানে কোনো অসুবিধা নাই ইজিলি আৰামত মানে নামি আহিব পাৰে বাছত কিবা দুৰ্ঘটনা যদি ঘটে নামিব পাৰে আৰামছে নামি আহিব পাৰে তো দেখিছে একদম ইজি আছে এইটো কমফৰ্টেণ্ট নামিবলৈ যাত্ৰীবাহনৰ বাছখন খুবেই ভাল আৰু খুবেই যথেষ্ট দীঘল আৰু এই বাছখনৰ ফেচিলিটি বহুত আছে বেলেগ বাছতকৈ আৰু এই বাছখন বেছি ষ্ট্ৰং সেইকাৰণে আমি ৰাইজক এটা অনুৰোধ কৰিছোঁ যাত্ৰীসকলক আপোনালোকে যদি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে আমাৰ বাছত
তেন্তে আমাৰ কাউণ্টাৰৰ লগত যোগাযোগ কৰক। ভলভ' কাউণ্টাৰ মেছেজ গগৈ এণ্টাৰপ্ৰাইজ। আৰু এটা ইয়াতে কথা, আপোনালোকে অনলাইন টিকেট কৰিলে যিটো ৰেট পাব, কাউণ্টাৰত কৰিলে আপোনালোকে তাতকৈ আপোনালোকে 148 ৰুপিজ কমত আপোনালোকে টিকেটটো কালেক্ট কৰিব পাৰিব। আৰু বাছখনৰ ভাড়া প্ৰাইচ বাছখনৰ ভাড়া বৰ্তমান আমাৰ কাউণ্টাৰত যদি আপোনালোকে টিকেট কৰে 1100 বৰ্তমান, আৰু যদি অনলাইন টিকেট কৰে আপোনালোকে তেতিয়াহ'লে 1248। গতিকে আমাৰ পৰা আপোনালোকে 148 ডিছকাউণ্ট পাব। প্লাছ আপোনালোকক আমি কোপাৰেশ্যন কৰিব লাগে এটা টিকেট কৰাৰ বিনিময়ত। আপোনালোকে গুৱাহাটী বাছত উঠালৈকে বা আপুনি গুৱাহাটী পোৱালৈকে আমাৰ যিটো দায়িত্ব কৰ্তব্য আছে, আমাৰ ভলভ' কাউণ্টাৰ ফালৰ পৰা আমি সম্পূৰ্ণ সেইখিনি ব্যৱস্থা হাতত লৈছোঁ। আমাৰ ষ্টাফেও সেইখিনি কোপাৰেশ্যন কৰিব। গতিকে আপোনালোকে এনি প্ৰব্লেম আপোনালোকে আমাৰ ষ্টাফে কোপাৰেশ্যন কৰিব, কাউণ্টাৰে কোপাৰেশ্যন কৰিব, কোম্পানীয়ে কোপাৰেশ্যন কৰিব। গতিকে আপোনালোকে এবাৰ এই যাত্ৰা আৰম্ভ কৰক আৰু সুস্থভাৱে আপোনালোকৰ যাত্ৰা শুভ হওক সেই বুলি ভাবি কামনাৰে মই মন্তব্য সামৰণি মাৰিছোঁ। চ' কোৱাৰ কাৰণে বহুত ধন্যবাদ। খুব ধুনীয়া গাড়ী হয়, ৰাইজে গৈ খুব ভাল পাব। এনেকুৱা এখন বাছ আমি ডিগবৈৰ পৰা চলিবলৈ দিয়াৰ কাৰণে মানে আমি যিজনে মানে এই ব্যৱস্থাটো হাতত লৈছে তেখেতলোকক আমি খুব ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা। আৰু ৰাইজে গৈ খুব ভাল পাব। খুব ধুনীয়া বাছ এখন নতুনকৈ আহিছে, খুব ভাল লাগিছে দেখি। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।